এতিয়াও প্ৰচলন হৈ আছে। ইয়াৰ লগে লগে মদ ভাং জুৱা এইবিলাকো চলি আছে। আৰু আনপিনেদি চাবলৈ গ'লে ডাঙৰ ডাঙৰ যিবিলাক ইছ্যু যে আজি হেল্থ ছেক্টৰত চাবলৈ গ'লে কেঞ্চাৰ বাঢ়ি গৈছে, যেনেকৈ কেঞ্চাৰৰ ওপৰত কাম কৰিব লাগে কৰা হোৱা নাই। আনপিনেদি HIV বহুত বাঢ়ি গৈছে। শিক্ষাৰ যিটো সমস্যা সেইটো সমাধান হোৱা নাই। আজি গ্ৰাছৰুট লেভেলৰ পৰা লৈ পেলাই যদি চাবলৈ যায় ইউনিভাৰ্চিটি বা হায়াৰ এডুকেশ্যন লেভেললৈকে যথেষ্ট শিক্ষাৰ সমস্যা আছে। অৰ্থনৈতিকভাৱে খুব মানে বেয়া দিশত গতি কৰি আছে। আৰু এইবাৰ নীতি আয়োগৰ যিটো ৰিপৰ্ট, ইয়াত আমাৰ BTC এৰিয়াৰে বাক্সা জিলাটো মানে পুৰেষ্ট ডিষ্ট্ৰিক্ট হিচাপে ইয়াত আমি গম পাইছোঁ নীতি আয়োগৰ ৰিপৰ্টত। আৰু পুৰেষ্ট ভিলেজটো বাক্সা ডিষ্ট্ৰিক্টতে আছে। গতিকে BTD এৰিয়াত বহুতো সমস্যা আছে। এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন সংগ্ৰাম, বিভিন্ন আন্দোলন, বিভিন্ন ৰিভলিউশ্যন কৰি অহা হৈছে। গতিকে আজিলৈকে সমস্যাটো সমাধান কৰিব পৰা নাই। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যিহেতু এই অঞ্চলৰ সমাজ জীৱনক লৈ পেলাই যোৱা 50 বছৰে কাম কৰিলে, এই মুহূৰ্তত আমাৰ এনাদাৰ এটা প্ৰিপাৰেশ্যনৰ দৰকাৰ আহিছে যে ইয়াত বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই এটা এডভান্স এটা ছ'চাইটি এটা গঠন কৰাৰ কাৰণে কাম কৰাৰ এটা সময় আহিছে। আৰু এই কথাবিলাকে লৈ পেলাই আমি এটা ৰেলীটো আৰম্ভ কৰিছোঁ। আমাৰ মাজত আমাৰ এপছু ভলেণ্টিয়াৰ্ছৰ মাজত আমি আলোচনা আৰম্ভ কৰিছোঁ যে আমি খোজ কাঢ়িম, আমি চিন্তা কৰিম, আমি প্লেনিং কৰিম, আমি চাম, আমি চৰ্চা কৰিম, আলোচনা কৰিম, আমি মানুহক শুনিম। চ' বিভিন্ন কাৰ্যসূচী লৈ পেলাই এই ৰেলীটো ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি আশা কৰিছোঁ ৰেলীৰ পিছত আমি এটা পজিটিভ এটা পৰিৱৰ্তনৰ কাৰণে এটা পদক্ষেপ ল'ব পাৰিম, সেইটো আমি আশা কৰিম। চাওক, এটা হ'ল চৰকাৰী ভাৰত ৰাষ্ট্ৰ হিচাপে যিবিলাক পলিচি লৈছে, সেই পলিচিবিলাক বহুত সময়ত ফেইলাৰ হৈছে। অসম চৰকাৰ হিচাপে যিবিলাক পলিচি লৈছে, সেই পলিচিবিলাক গ্ৰাছৰুট লেভেলত বা যিটো টাৰ্গেট কৰা হৈছে সেই লেভেলত ইমপ্লিমেণ্ট কৰিব পৰা নাই। সেই পলিচিবিলাক মানে যিটো পৰিৱৰ্তন সেইটো আনিব পৰা নাই। আৰু ইয়াৰ লগে লগে সমাজ হিচাপে সমাজৰ যিখিনি দায়িত্ব আছে, সমাজৰ বিভিন্ন ছেকশ্যনৰ যিখিনি দায়িত্ব আছে, সেই দায়িত্বটো সমাজ হিচাপে পালন কৰিব পৰা নাই। যাৰ কাৰণে আজিলৈকে মানে সেই সমস্যা হৈ আছে। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা গধুৰ দায়িত্ব আছে। আমাৰ আঞ্চলিক কমিটি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, ইউনিট কমিটি আছে, সকলোৰে এটা গধুৰ দায়িত্ব আছে যে সমাজখন সঁচাকৈ পৰিৱৰ্তন কৰিব লাগিলে আমি সমাজৰ মাজত সোমাই যাব লাগিব, সমাজখন বুজি পাব লাগিব। আৰু আমাৰ লগতে বড়োৰ লগতে আদিবাসীসকল আছে, মুছলমানসকল আছে, বিভিন্ন জাতি জনগোষ্ঠীক আমি এই যাত্ৰাৰ দ্বাৰা আমি বুজিবলৈ চেষ্টা কৰি আছোঁ। আৰু সকলোকে লৈ পেলাই সকলোৰে মাজত কেনেকৈ এটা পৰিৱৰ্তন আনিব পাৰে, সেইকাৰণে এই যাত্ৰাটো আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে বাক্সা জিলাত এটা ফেজ হ'ল, আৰু ওদালগুৰি জিলাত এটা ফেজ হ'ল, আজি কোকৰাঝাৰ, ইয়াৰ পিছত চিৰাং হ'ব। আৰু উইদিন ছেপ্টেম্বৰ গোটেই অসমত প্ৰত্যেকটো চাব ডিভিজনত এই যিটো ৱাৰ্ক, এই প্ৰগ্ৰামটো কমপ্লিট হ'ব। আক্ৰাসতে এটা সংগঠনে কৈছে যে বড়োলেণ্ডৰ দাবীটো একেবাৰে অযৌক্তিক বুলি তেওঁলোকে আকৌ অভিযোগ কৰিব। নাই, আক্ৰাসিত আজি কোৱা নহয়, এইটো আগৰ পৰাই কৈ আছে। আমাৰ চিম্পাতি, আমাৰ মৰম সদায় ৰাজবংশী জনগোষ্ঠীৰ লগত আছে। ৰাজবংশী জনগোষ্ঠীক, কোচ ৰাজবংশীক আমি সদায় মৰম কৰোঁ। তেখেতসকলৰ সৰ্বাংগীন উন্নয়ন আমি সদায় বিচাৰোঁ, আজিও বিচাৰিছোঁ, পিছতো বিচাৰিম। গতিকে আক্ৰাসো কি কৰি আছে, আমাক লৈ পেলাই কি চিন্তা কৰি আছে আমি নাজানো। বহুত সময়ত আমি দেখিবলৈ পাওঁ বড়োলেণ্ড বিৰোধী কথা কয়, বড়ো বিৰোধী কথা কয়, সেইবিলাক কথাবিলাক আমি মাজে মাজে দেখা পাওঁ। কিন্তু আমাৰ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি কোনো আমাৰ বেয়া ভাৱ নাই। আমি কোনোদিনে তেখেতসকলক মানে আমাৰ অন্তৰৰ পৰা আমি বেয়া নাপাওঁ, আৰু তেখেতসকলক আমি অসন্মান কৰিব নিবিচাৰোঁ। তেখেতসকলৰ যি আছে, সংস্কৃতি আছে, পৰিচয় আছে, সকলো জীয়াই থকাটো আমি বিচাৰোঁ। আৰু আমি সদায় ৰেডি আছোঁ যে এক কিঞ্চিত তেখেতসকলক কিবা সহায় কৰিব পাৰে নেকি, ৰাজবংশীসকলৰ সমাজ জীৱনত, তেখেতসকলৰ সুৰক্ষিত জীৱন, তেখেতসকলৰ উন্নয়নত কিবা আমি সহায় কৰিব পাৰোঁ নেকি, সেইটো আমি সদায় চিন্তা কৰোঁ আৰু চেষ্টা কৰোঁ। গতিকে আজি ছিষ্টেমেটিকভাৱে তেখেতসকলে কিবা পোৱা নাই, অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ বা BTCৰ এই সংগ্ৰামবিলাক কৰাৰ তেখেতসকলৰ অধিকাৰ আছে। আমাৰ তাত কোনো কোৱাৰ অধিকাৰ নাই, যিহেতু ভাৰত এটা গণতন্ত্ৰ দেশ। ইয়াত সকলোৰে মানে কনষ্টিটিউশ্যনে অধিকাৰ দিছে। গতিকে কনষ্টিটিউশ্যনৰ অধিকাৰটো লৈ পেলাই তেখেতসকলে সংগ্ৰাম কৰিব। আমি সেইটোৱে ক'ম, যাতে তেখেতসকলেও এই কথাটো চিন্তা কৰে যে তেখেতসকলৰ সংগ্ৰামৰ নামত, আমাৰ সংগ্ৰামৰ নামত যাতে কোনো জাতিগত কনফ্লিক্ট নহয়, আমাৰ বেয়া এটা চিন্তাধাৰা নাহে। কিয়নো আমাৰ অধিকাৰবিলাক পালেও নাপালেও অহা শ বছৰ ধৰি আমি একেলগে বসবাস কৰিব লাগিব। গতিকে আমাৰ ঘৰখনত যাতে আমি জুই লগাই নলয় কোনো, সেই কথাটোৱে মই আহ্বান কৰিম। খুব দুখিত
কেইদিনমান আগতে আমাৰ অটল বিহাৰী বাজপেয়ীজী আমাৰ মাজৰ পৰা গুচি গ'ল আমি সকলো দুখ কৰিছোঁ আমাৰ সকলো মানে আমি সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু আজি কুলদীপ নায়াৰ ডাঙৰীয়া আমাৰ মাজৰ পৰা তেখেতে স্বৰ্গবাসী হ'ল যে হেৰাই গ'ল চ' সেইটো আমাৰ কাৰণে আৰু অপূৰণীয় এটা ক্ষতি হৈ গৈছে যে ভাৰত ৰাষ্ট্ৰৰ স্বাধীনতাৰ আগত আৰু পিছত তেখেতে এজন জাৰ্নেলিষ্ট হিচাপে যিখিনি সমাজ গঠনৰ কাৰণে যিখিনি কাম কৰি গ'ল সেইটো সদায় মানে অপূৰণীয় হৈ থাকিব আমি তেখেতক স্মৰণ কৰিছোঁ তেখেতৰ কাৰণে কণ্ডলেঞ্চ কৰিছোঁ তেখেতৰ আত্মা যাতে স্বৰ্গত শান্তিৰে থাকিব পাৰে আৰু সকলোকে আশীৰ্বাদ কৰে তেখেতৰ নিচিনা আৰু সাংবাদিক আৰু সমাজক মৰম কৰা বা সমাজৰ প্ৰতি মানে দায়বদ্ধ থকা ব্যক্তি যাতে ভাৰতত আৰু জন্ম হয় আৰু সমাজখন আগবাঢ়ি লৈ যাব পাৰে সেইটোকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ থেংক ইউ